নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ ইউলৈ স্বাগতম জনাইছোঁ। আজি আমি জিকে পাৰ্ট 2ৰ উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক কি বুলি জনা যায় তাৰ বিষয়ে আলোচনা কৰিম। পূবৰ আমাজন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। পূবৰ ছুইজাৰলেণ্ড, নাগালেণ্ড। পূবৰ মানচেষ্টাৰ, শুৱালকুছি। পূবৰ স্কটলেণ্ড, মেঘালয়। ভাৰতৰ ৰত্নালংকাৰ, মণিপুৰ। জাউতিযুগীয়া প্ৰেমৰ চহৰ, তেজপুৰ। ৰঙা নদী আৰু নীলা পাহাৰ, অসম। শান্তি আৰু প্ৰগতিৰ দেশ, মিজোৰাম। শ্যামলী উপত্যকাৰ দেশ, ত্ৰিপুৰা। সপ্ততীৰ্থ, তেজপুৰ। ভিডিঅ'টি চাই যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।